জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ আগষ্ট। আজিৰ পৰা অসমত কেইবাটাও নতুন খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনাই অসম বন্ধ ঘোষণা আলফা স্বাধীনৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্টৰ দিনা অসম বন্ধ ঘোষণা আলফা স্বাধীনৰ। ইফালে লগতে সকলো স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে। কৈছে ১৪ আগষ্টৰ মাজনিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈকে বন্ধ আহ্বান কৰিছে আলফা স্বাধীনৰ সংগঠনটোৱে। আলফা স্বাধীনৰ NSCN আৰু GPTRN এক যৌথ বিবৃতিত এই কথা উল্লেখ কৰিছে। অৱশ্যে জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় অনুষ্ঠানসমূহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে। উল্লেখযোগ্য যে যোৱা বছৰত আলফা স্বাধীনে স্বাধীনতা দিৱসত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা নাছিল। আমাৰ দ্বিতীয় নম্বৰ খবৰটো হৈছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। কৈছে মোদী চৰকাৰে কৰ্মচাৰীসকলৰ DA বৃদ্ধি কৰাৰ পিছত ১৮ মাহৰ বকেয়াৰ ওপৰত আটাইতকৈ ডাঙৰ আপডেট। এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ। মোদী চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এয়া অতি ডাঙৰ খবৰ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ DA ৪% বৃদ্ধি কৰা হৈছে। ইফালে বকেয়া পৰিশোধৰ প্ৰক্ৰিয়া চলি আছে। সেয়ে চৰকাৰে DA বৃদ্ধিৰ পৰামৰ্শ দিছে। অৱশ্যে ১৮ মাহ ধৰি অসীমাঙ্কিত DAৰ বিষয়ে কোনো আপডেট কৰা হোৱা নাই। বন্ধু বান্ধৱীসকল, আমাৰ তৃতীয় নম্বৰ খবৰটো হৈছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি আছে তেনেহ'লে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড লিংক কৰাটো কিয় এতিয়া জৰুৰী? ঘৰতে বহি আপোনালোকে কৰিব পাৰিব এতিয়াৰ পৰা ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড লিংক। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ভাৰতৰ নিৰ্বাচন আয়োগে আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ সংযোগ কৰিবলৈ এটা বিশেষ অভিযান আৰম্ভ কৰিছে। যেনেকৈ পেন কাৰ্ড, আধাৰ কাৰ্ড লিংক কৰা আছিল, এতিয়া ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। কৈছে আয়োগে দাবী কৰিছে যে এই কাৰ্যৰ দ্বাৰা ভোটাৰ তালিকাৰ নকল কাৰ্যৰ পৰা আঁতৰত থাকিব পৰা যাব আৰু নিৰ্বাচনৰ ৰিগিং প্ৰতিৰোধ কৰাত সহায় কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ নিৰ্বাচনী আইন সংশোধনৰ বাবে এখন বিধেয়ক আনিছিল আৰু উক্ত বিধেয়কখন সংশোধন কৰা গৃহীত হৈছে আৰু এতিয়া এখন আইনত পৰিণত হৈছে। ইয়াৰ পিছত ভোটাৰৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ পথ পৰিষ্কাৰ কৰা হৈছে। অৱশ্যে ইয়াৰ সংযোগ কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে স্বেচ্ছামূলক, অৰ্থাৎ ভোটাৰসকলক সংযোগ কৰিবলৈ বাধ্য কৰা নহ'ব। কোনোবাই যদি সংযোগ নকৰে তেনেহ'লেও হ'ব। ৪ নম্বৰ খবৰটো হৈছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ডিজেলৰ ক্ষেত্ৰত ৰেহাই, পেট্ৰলৰ ওপৰত নাথাকিব এতিয়া কোনো ধৰণৰ আবকাৰী শুল্ক। এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ। পেট্ৰল আৰু ডিজেল সম্পৰ্কে ভাৰত চৰকাৰৰ আন এক ডাঙৰ ঘোষণা। পেট্ৰলিয়ামজাত সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা আবকাৰী শুল্কত বৃহৎ ৰেহাই দিছে চৰকাৰে। যোৱা ৩০ জুনত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে পেট্ৰলিয়াম সামগ্ৰীৰ ওপৰত নতুন শুল্ক হাৰ ঘোষণা কৰিছিল। তেতিয়াহে ৰপ্তানি আমদানি ব্যৱসায়ৰ লগত জড়িত লোকসকলে শান্তিৰে উশাহ ল'ব ধৰিলে। বিত্ত মন্ত্ৰালয়ৰ এই ঘোষণা ব্যৱসায় জগতত সুখৰ ঢৌ আৰু জনা গৈছে যে কেন্দ্ৰীয় চৰকাৰে পেট্ৰলিয়াম সামগ্ৰী ৰপ্তানিৰ ওপৰত আবকাৰী শুল্ক ক্ৰমান্বয়ে আঁতৰাব বিচাৰিছে। পূৰ্বে পেট্ৰলৰ ওপৰত আবকাৰী শুল্ক আছিল ৫ টকা। এতিয়া এই নীতি বিলুপ্ত কৰাৰ পথত ভাৰত চৰকাৰৰ। ডিজেল ৰপ্তানি শুল্কটো ৰেহাই দিয়া হৈছে। ইয়াৰ পূৰ্বে ডিজেল ৰপ্তানিৰ বাবে আবকাৰী শুল্ক আছিল ১২ টকা। ইফালে নতুন ঘোষণাত ১০ টকালৈকে হ্ৰাস কৰা হৈছে। তদুপৰি বিমানৰ ইন্ধনৰ ওপৰত শুল্ক হ্ৰাস কৰা হৈছে। ইফালে বিত্ত মন্ত্ৰালয়ে ঘোষণা কৰিছে যে ATF বা বিমান ন্যায়াধিকৰণৰ ইন্ধন ৰপ্তানিৰ ক্ষেত্ৰত ৪ টকা আবকাৰী শুল্ক আৰোপ কৰা হ'ব আৰু পূৰ্বে এই শুল্কৰ হাৰ আছিল ৬ টকা।